নমস্কাৰ বন্ধুসকল, এটা ইম্পৰ্টেণ্ট টপিক লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আপোনালোকে চাই আছে চাণক্য বৰুৱা ইউটিউব চেনেল। আৰু যিসকল লোকৰ ডাকঘৰত একাউণ্ট আছে, তেওঁলোকৰ যদি এটা এপ্লিকেশ্যন আছে ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংক, আৰু সেই পে'মেণ্ট বেংকৰ পষ্টটোত যিটো এপ্লিকেশ্যনত যদি আপোনালোকে প্ৰব্লেম পাই আছে, তেতিয়া এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পাব যে প্ৰব্লেমটো কেনেকৈ ছল্ভ হ'ব। আৰু এতিয়া লিখা প্ৰব্লেমটো হৈছে কি ডেবিট একাউণ্ট ইজ ইনএক্টিভ ডৰমেণ্ট একাউণ্ট বুলি আপোনালোকৰ দেখাই থাকিব সেই এপ্লিকেশ্যনটোৰ খোলোঁতে, ঠিক আছে। তো তাৰ জৰিয়তে কি হয়, আপোনালোকে পে'মেণ্ট কৰিব নোৱাৰিব বা আপুনি ৰিচাৰ্জটো কৰিব নোৱাৰিব, বহুতে সমস্যা হয়। তেতিয়া এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম কেনেকৈ আপোনালোকৰ সমাধান হ'ব এই বিষয়টোৰ ওপৰত। তো বন্ধুসকল, প্ৰথমতে কি কৰিব, এটা আপোনালোকৰ যিটো প্লে ষ্ট'ৰ আছে, প্লে ষ্ট'ৰত যাব, তাতে গৈ টাইপ কৰিব লাগিব। মই কৰি দি আছোঁ। তাতে টাইপ কৰিব ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক। ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক বুলি আপোনালোকে টাইপ কৰি দিব, ঠিক আছে। IPPB এনেকৈ টাইপ কৰিলে হ'ব, বা ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বুলি সম্পূৰ্ণকৈ টাইপ কৰি দিব। তো টাইপ কৰি দিয়াৰ পাছত এনেকৈ আপোনালোকৰ আহি যাব IPPB মোবাইল বেংকিং বুলি। মোৰ যিহেতু অলৰেডি ডাউনলোড কৰা আছে, চ' সেইকাৰণে অ'পেন দেখাই আছে। চ' আপোনালোকৰ ইয়াতে ডাউনলোড বুলি দেখাব। মই এতিয়া কি কৰিম, অ'পেন কৰি দিলোঁ। অ'পেন অপশ্যনটো ক্লিক কৰি দিলোঁ। এনেকুৱা এটা আহি যাব, যিটো ইয়াতে দেখিব এম পিন দিবলৈ আহিছে। মোৰ যিটো অলৰেডি ডাউনলোড কৰা আছে, সেইকাৰণে এম পিন মই ইয়াতে দি দিম। চ' আপোনালোকে বুজাবৰ কাৰণে ইয়াতে মই ফৰগেট এম পিনটো দি দিম। ফৰগেট এম পিনত কি হ'ব, যদি আপোনালোকৰ ৰেজিষ্টাৰ কৰে নহয়, ৰেজিষ্টাৰটো কৰি ল'ব। ইয়াতে ৰেজিষ্ট্ৰেশ্যন দেখা পাইছে। একাউণ্ট নম্বৰ আপোনালোকৰ দিবলৈ আহিব, কাষ্টমাৰ আইডিটো আপোনালোকৰ দিবলৈ আহিব, ডেট অফ বাৰ্থটো আপোনালোকৰ দিব, আৰু এতিয়া আপোনালোকৰ মোবাইল নাম্বাৰটো দি দিব, যিটো আপোনাৰ ৰেজিষ্টাৰ কৰা হৈছে আপোনাৰ ডাকঘৰত, ঠিক আছে। এই গোটেইখিনি শুদ্ধকৈ দিব লাগিব। চ' মই যিটো কৰা আছে, চ' মই লগ ইনটো কৰিম। লগ ইন নাও ক্লিক কৰিলোঁ। এতিয়া মই এম পিনটো দি দিলোঁ, ঠিক আছে। এম পিনটো ইয়াত দি দিছোঁ। অলপ টাইম ৱেইট কৰিব, এনেকৈ ঘূৰি থাকিব। অলপ ছাৰ্ভাৰ প্ৰব্লেম থাকে। পুনৰ এম পিনটো মই এতিয়া দি দিছোঁ, আপোনালোকে দেখা পাইছে। এম পিনটো দিয়াৰ পাছত অলপ ৱেইট কৰিব। ৱেইট কৰি দিয়াৰ পাছত আপোনালোকৰ যিটো ইয়াত দেখা পাইছে ওপৰত হাই সুধাকৰ বুলি আহিছে, ইয়াতে ফাণ্ড ট্ৰেন্সফাৰ এনেকৈ আহিছে। ওপৰত দেখিছে আপোনালোকৰ XXXS এনেকৈ আহিছে। ছেভিংছ একাউণ্ট নম্বৰ লাষ্টৰ 4টা নম্বৰ আহিছে, 9584 4টা নম্বৰ হয়। আৰু ওপৰত যিটো চকু বুলি এটা অপশ্যন আছে, চকু চিম্বলটো দেখা পাইছে, সেইটো যদি মই এতিয়া ক্লিক কৰি দিওঁ, তেতিয়া আপোনালোকৰ বেলেঞ্চটো দেখা হ'ব। মোৰ ইয়াতে 54.80 একাউণ্টত আছে। পুনৰ যদি চকু অপশ্যনটো ক্লিক কৰি দিয়ে, আপোনাৰ বেলেঞ্চটো ইয়াতে নাইকিয়া হৈ যাব। আৰু মিনি ষ্টেটমেণ্ট যিটো হয়, তাতে ক্লিক কৰি আপোনালোকে ষ্টেটমেণ্টটো চাব পাৰিব। অলপ তললৈ আহিছোঁ, ইয়াত দেখিছে আপুনি পইচা পঠিয়াব পাৰিব UPI মাধ্যমেৰে। পইচা আপুনি ৰিকুৱেষ্ট কৰিব পাৰিব, ট্ৰেঞ্জেকশ্যন হিষ্ট্ৰী চাব পাৰিব, কাৰোবাক যদি স্কেন কৰিব পাৰিব। গোটেইখিনি ইয়াতে দিয়া আছে। মাই ছাৰ্ভিচিং কলৰ তলতে আহিব ৰুপে ডেবিট কাৰ্ড বুলি আছে। মই ডেবিট কাৰ্ড অপশ্যনৰ যদি ইয়াতে ক্লিক কৰি দিলোঁ, ইয়াতে দেখা পাইছে ভাৰ্চুৱেল ডেবিট কাৰ্ড বুলি ছেভিংছ একাউণ্ট। ইয়াতে মই দেখা পাইছে 54.80 আছে। ভাৰ্চুৱেল ডেবিট কাৰ্ড যিটো অপশ্যন আছে, সেইটো ক্লিক কৰি দিব। মোৰ একাউণ্টটো 54.80 সোমাই আছে, আৰু ওপৰত লিখা পাইছে ছেভিংছ একাউণ্ট বুলি। চ' মই যদি ইয়াতে ক্লিক কৰি দিওঁ, ৰাইট ছাইডৰ ওপৰত যিটো কাৰ্ডডালত, ইয়াতে ক্লিক কৰি দিয়াৰ পাছত এনেকৈ এটা অপশ্যন আহিব যে ডেবিট একাউণ্ট ইজ ইনএক্টিভ ডৰমেণ্ট একাউণ্ট, ডৰমেণ্ট বুলি আহিব। এইটো খুবেই সমস্যা হয় আপোনালোকে যদি এপ্লিকেশ্যনটো আছে, গম পায় যে এইটো অপশ্যন বাৰপতি আহি থাকিব। আৰু এতিয়া মই অ'কে কৰি দিম। কি হয়, এইটো বহুত এটা ডাঙৰ সমস্যা, আপোনালোকে প্ৰব্লেমটো ফেচ কৰি আছে, মই ফেচ কৰিছিলোঁ, ভাবিলোঁ ভিডিঅ'টো জনাই দিওঁ। এটা কাম কৰিব, আপোনালোকে যিটো গুগলত যাব, এটাই নিশ্চয় সমাধান আছে ইয়াৰ কি, গুগলত যাব, গুগলত গৈ ইয়াতে টাইপ কৰি দিব আপোনালোকৰ IPPB কাষ্টমাৰ কেয়াৰ নাম্বাৰ, এনেকৈ টাইপ কৰি দিব। কাষ্টমাৰ কেয়াৰ নাম্বাৰ যদি ক্লিক কৰি দিয়ে, ইয়াতে দেখিব কাষ্টমাৰ কেয়াৰ নাম্বাৰ যিটো নাম্বাৰ আছে 155299 এটা নাম্বাৰ আহি গৈছে। এই নাম্বাৰটোত আপোনালোকে কল কৰিব, আৰু আপোনালোকৰ যিটো সমস্যা আছে, সমস্যাটো তাতে আপোনালোকৰ ইয়াতে জনাব লাগিব। তাতে আপোনাৰ IVR ভইচ ৰেকৰ্ডিংটো শুনা পাব। তাতে কল কৰি আপোনালোকৰ যিটো সমস্যা হয় যে ডেবিট একাউণ্ট ইজ ইনএক্টিভ ডৰমেণ্ট একাউণ্ট বুলি দেখাই থাকে, গোটেই সমস্যাখিনি তাতে কৈ দিব। আৰু তেওঁলোকে আপোনালোকৰ ইনষ্ট্ৰাকশ্যন ফ'ল' কৰিব, কাষ্টমাৰ কেয়াৰৰ লগত কথা পাতিব পাৰিব। তেওঁলোকে আপোনালোকক ষ্টেপখিনি কৈ দিব যে কেনেকৈ কি কৰিব লাগে এইটো একাউণ্টৰ মাধ্যমেৰে। ঠিক আছে, আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে। যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, যাতে বন্ধুসকলে গম পায়। থেংক ইউ।